অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। এখন গাঁৱত হিমাংশু আৰু ৰাহুল নামৰ দুজন ভাল বন্ধু নলে গলে লগা বন্ধু আছিল। দুজন পঢ়াত বহুত চোকা আছিল। সৰুৰে পৰা দুজন একেলগে পঢ়িছিল, এটা শ্ৰেণীতে পঢ়িছিল। হিমাংশুৰ মাক বহু সৰু থাকোঁতে ঢুকাইছিল। হিমু বহুত দুখীয়া পৰিয়ালৰ আছিল। আনহাতে ৰাহুল বহুত ধনী ঘৰৰ ল'ৰা আছিল। হিমাংশুক বাপেকে বহুত কষ্টৰে পঢ়াইছিল, সৰুৰ পৰা বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰাইছিল। হিমাংশুলৈ দেউতাকৰ বহুত ডাঙৰ সপোন আছিল, তাক ভাল মানুহ বনোৱাৰ চেষ্টা কৰিছিল। লাহে লাহে দুজন ডাঙৰ হৈ আহিল। এইবেলি দুজন মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ল। হিমাংশু আৰু ৰাহুলৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে। সিহঁতৰ ৰিজাল্ট বহুত ভাল হ'ল। সিহঁত সুখী আছিল আৰু লগত হিমাংশুৰ দেউতা বহুত সুখী আছিল। লাহে লাহে সিহঁতৰ জীৱনলৈ দুজন নতুন বন্ধুৰ আগমন ঘটিল। সেই দুজন বন্ধুৱে কেনেকৈ ল'ৰাবিলাকক বেয়া কৰিব তাৰে সিহঁত দুজনে আনৰ ভাল দেখিব নোৱাৰে আৰু সকলো ল'ৰাকে কেনেকৈ বেয়া কৰিব পাৰে তাৰে চেষ্টা কৰি আছিল। সিহঁতে বহুত বেয়া আছিল। ৰিজাল্টটো দিবাৰ হ'লে আজি দিবই ভয় লাগি আছে ন তোৰ মোৰো বিৰাট ভয় লাগি আছে তান কি বা হয় আৰু তান মানুহটোৰে ফলাব দেউতাৰ এতিয়া মুখীয়া ঘৰত চলি সেইগিলা টেনশ্যন নলবি যি লাগছে সেইটো হয় দিছে না তইতো অলপ নেক্সট মই যে এখানিও লেখা নাই আমি মুখীয়া ঘৰত চলি দাদা ভৰ্তি ৰিজাল্টটো চাম নেকি নটামানত দিব ন ৰিজাল্ট যাব লাগিব বল নটা বাজবা আহিছিল এইখিনি কো ঘৰ পাই না ঘূৰি গিয়ে আছে এক দুই যা হ'ব যা এতিয়া যা আজি পাই শুনা কিবা যা 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 আহো যা 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 আমাৰ চাওঁ জগতৰ ভাল চলি উঠাইছি সিহঁতৰ ৰিজাল্ট দিছে পাই আজি ৰিজাল্ট আহিল তুমি মেট্ৰিক দিছি দিছিল আজি 13 তাৰিখ ন আজি দিয়া কথা আহিল ঠিকে দেখি মাতটো হয় না ঐ ৰাহুল আৰু হিমাংশু শুনাই তহঁতৰ ৰিজাল্ট লেখি আজি এইফালে ৰিজাল্টটো চাওঁ ৰিজাল্ট আছোন তই ভাগাটো কমিলে অলপ তই ৰিজাল্ট লিখি ৰোল নম্বৰটো ৰোল নম্বৰটো 018 ঐ আহি গৈছি বে কি ডিষ্টিংশ্যন পাইছে ডিষ্টিংশ্যন মই মুক্তি চাও ভাল হৈছে তোৰ নাম্বাৰ কিমান 018 তোৰো বেয়া হোৱা নাই তোৰো ষ্টাৰ আহিছে দিজা এই তহঁতৰ বঢ়িয়া হৈছে দেখোন দিজা কেনেকৈ ইমান ভাল কি কৰিবি দে বঢ়িয়া তই 5 খানত লেটাৰ পালি তই 4 খানত লেটাৰ পালি ঠিকে আছে দে ইমান যে কষ্ট কৰি আহি কষ্ট মায়ে হোৱাৰ কাৰণে গান উন্নয়নৰ লগতে বহুত নৃত্য কৰিছোঁ বহুত ভাল লাগে আগলৈকে যদি এনেকৈ পঢ়ি কিনে ভাল ৰিজাল্ট কৰিব পাৰে মোৰ নামটো ৰাখিব
যদি ভাল পাওঁ যাব মই পূৰা মোৰ ফালৰ পৰা পূৰা একদম তোমাৰ নাম জ্বলাবৰ কাৰণে পূৰা যত্ন কৰিম মই তাকে পঢ়িমেই আৰু ভালকৈ পঢ়ি কিনে গাঁৱৰ উজ্জ্বল কৰিবি গান নাম উজ্জ্বল কৰিবি আৰু মোৰ নাম মোৰো ভাল লাগিব ঠিক আছে কলেজ আছে এই এডমিশন লওঁ হয় না যাওঁ এই আমাৰ এই কি হ'ব এই দেৰি হ'ব নেকি যাওঁ নেকি অলপ কথা আছে ময়ে কৈছোঁ নামি হ'ল দে নাম খাই তইতো আমি হ'বই তা এই ভালকৈ পঢ়া শুনা কৰিবি অলপমান আৰু পঢ়াই দিও নহয় অলপ বাহিৰা এনজয় চেনজয় কৰিব লাগিব না ভাল নাপায় কিনা এইবিলাক আকৌ হে কৰা নাই মানে পঢ়াটো লাগছে এখিনি টাইমতে এনজয় কৰিব লাগিব বিয়া বাৰৰ পিছত কি এনজয় কৰিবি সেইকাৰণে হ'ব দেচোন বাৰু তহঁতৰ নাম্বাৰকেইটা হ'লেও দি আৰু ই লোৱা নাই মোবাইল লৈছা না মোবাইল মই আনিছোঁ তোৰ আনছা তই ল'বি দে হেৰি কৰ দে নাম্বাৰটো দিছোন নাম্বাৰটো চাই দে দে লো দে কৌ যোগ 91 যোগাৰ কি বস্তু সেইটো কাম নাই দে তই যোগাৰ 91 যোগাৰ পিছত সেইখিনি কৌ 9957 9957 999 50 49 দে হ'ব দে মাজে মাজে মাতি থাকে নাহিবি হ'ব দে হ'ব দে বাপা যা তই হ'ব দে যাওঁ দে এইফালে দেৰি হ'ব নাম্বাৰটো ছেভ কৰি লওঁ দে ন কি আছিল নামটো ৰাহুল ন HUL দে হ'ব দে আমি তাতে বহুৱা ইতা ভাই এটা কথা কি কথা আমি যিটো প্লেনিং কৰিছিলোঁ বচোন আমি যে কথাটো কৈছিলোঁ কথাটো কৈছিলোঁ এই সেইটো আমি নাম্বাৰটোতো ল'লোৱেই এতিয়া আমি মাজে মাজে ফোন কৰি ই অলপ চলটো সাধা আছে ৰাঙা চলটো নাংচু এই প্ৰথমতে ৰাহুলক প্ৰথমতে আমি ৰাহুলক খাই কৰোঁ তাৰপিছত মাতি আনবা দিম বঢ়িয়াকৈ দুদিনমান ৰাহুলে মাতি আনিব দিম আনাটো অলপ মুস্কিল হ'ব কিজানি সিখানে আন পায় প্ৰথমে ৰাহুলক মেনেজ কৰিব লাগিব ৰাহুলক আমি মেনেজ কৰিম সি ধনী ঘৰত চলি না সি অলপ আহিব হ'ব হ'ব দে এটা ফোন কৰি কালি মাতিমেই আৰু প্ৰথম কলেজত গ'লি হ'বই কিজানি 2-3 হ'ব হ'ব দে এতিয়া আমি যাই থাকোঁ কালি হ'ব কিবা এটা কৰি কি বঢ়িয়া বস্তু মোক এটা কথা কি হ'ল 5 দিন মানত ৰাহুলক ফোনে কৰা নাই ৰাহুল মানে কোনটো আছে কলে দিদি এডমিশ্যন ল'ব যাওঁ ফোন নম্বৰ দিছোঁ আকৌ ফোন কৰোঁ নেকি ফোন কৰিছে না ফোন কৰি যাওঁ হেল্ল' ভাই ৰাহুল না ক'ত আছা দে হেৰিলৈকে এই আমি ইয়াতে ৰখি আছিলোঁ এবাৰ লগ হোৱা আমি ইয়াতে যে সেইদিনা আমি যে ৰাস্তাটো যে তহঁতে যে মাতিছিলোঁ ইফালে অলপ ভিতৰতে আহিবি নেকি
ক্লাছ হ'ব এটা আকৌ নহয় আছোঁ এই এটা বঢ়িয়া বস্তু আনিছোঁ চাইছোঁ তাড়াতাড়ি হয় ফোন কৰিছিলোঁ কেনে কোনোবাই ইয়াতে সিদিনা যে লগ পাইছিলোঁ দাদা কি ক'লা ফোন কৰিছিলোঁ মাতছে বহুতা সিদিনা যে এডমিশ্যনত যাওয়াত যে লগ পাইছিলোঁ একো অফ নাছিল মই ক্লাছ কৰিম হোৱা বাকী আকৌ নহয় মাতছে আৰু এই মজা পাৰিছোঁ নাই ক্লাছ কৰিব নহ'লে বেয়া পাব না মই হ'লে আহোঁ তই জানো নোট খালি দিবি মোক না নহয় যাওঁ দিবি আহিছি ৰ এইফালে আছো দেখো ভালে কৰি লিখি নাই কি নাই লগে এই ক্লাছ আছে বুলি ক্লাছ ক্ষতি নকৰে কি কিয় মাতছে মই বস্তুটো আনিছিলোঁ কিবা এটা খাৱা বস্তু বঢ়িয়া লাগে খাবি না চাওঁ দিয়ে অলপ কি হৈ গিলা ভাল বস্তুটো বঢ়িয়া লাগে এই কি গিলা ভাল দে বস্তু চাওঁ তই দুই পিছ খাই চাওঁচোন কি বঢ়িয়া বস্তু আকৌ নহয় মই তোক কৈছোঁ তো মই জিম্মেদাৰ তই কিবা হ'লি তই লৈ চাওঁ তই চব্জি আকৌ নহয় দে কি গিলা দিছে এই তই কেলে দিলা ঐ কি দিছে গিলা খাই চাওঁ তই দুই পিছ খাই চাওঁ আৰু অলপমান যি তই অলপমান চবে খা নাখাওঁ মই এই নহয় দে এই কিয় সেনে কৰে বঢ়িয়া লাগে দেই আমাৰ দে ইমান কষ্ট কৰি তোক লাগি পইচা খৰচ কৰি আনিছোঁ নহয় দে অলপমান খা আকৌ নহয় অলপ সুধাই দিছোঁ দে এইগিলা আকৌ মিছ কৰা নাই খাই থাকচোন তই বিশ্বাস কৰিব পাৰে আমাৰ আকৌ নহয় দে আকৌ নহয় দে পিঠটো খেলাই দিবি পিঠটো নাখাবি পিঠটো খেলাই দিবি বাকী ক্লাছগিলা এগিলা আছে হ'ব দে অলপ ভাল লাগছে এই কাল মই কৈছোঁ না এই একোৱে কথা ভাল লাগবে তোৰ আমি ক্লাছত ইমান ইচ্ছা মনে নাই এতিয়া প্ৰথম হে ছেকেণ্ডাৰীতে কাম নাই প্ৰথমতে আহিছে আহি থাকোঁ মাজে মাজে আমি শিকোৱা সিহঁত দুজন আনৰ ভাল দেখিব নোৱাৰিছিল আৰু সকলোকে বেয়া কৰাৰ চেষ্টা কৰিছিল লাহে লাহে সিহঁতে হিমাংশু আৰু বাকলক কেনেকৈ বেয়াৰ ফালে নিব পাৰি তাৰে চেষ্টা চলালে সিহঁতৰ এজনৰ নাম আছিল অৰ্ণৱ আৰু এজনৰ নাম আছিল ধ্ৰুৱ সেইটো দিবি মোক খাবা বঢ়িয়া লাগছে লাহে লাহে ৰাহুল সিহঁতৰ জালত ফচিল আৰু সি গুটখা খোৱা আৰম্ভ কৰি দিলে কিন্তু হিমাংশু এইবিলাকৰ পৰা বহুত বিৰত আছিল কিন্তু হিমাংশু পিছত সিহঁতৰ মায়াজালত ফচি গ'ল আৰু সিও মদ ভাং খোৱা লাহে লাহে আৰম্ভ কৰি দিলে ৰাহুলে মদ ভাং খাইছিল যদিও পঢ়া শুনা সি ঠিকে থাকে ৰাখিছিল কিন্তু হিমাংশুই মদ ভাঙৰ লগত বিলীন হৈ গ'ল আৰু পঢ়া শুনাৰ ফালে একেবাৰে ধাউতি নোহোৱা হৈ পৰিল সি দেউতাকক ফাঁকি দিব আৰম্ভ কৰি দিলে এনেদৰে সিহঁতে দিনবোৰ হাঁহি ফূৰ্তি ধেমালিৰে পাৰ কৰিবলৈ ধৰিলে এনেদৰে হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰোঁতে হিমাংশু আৰু ৰাহুলৰ পৰীক্ষাৰ ৰিজাল্টৰ দিন চাপি আহিল কিন্তু এইবাৰ ৰিজাল্ট হৈ আহিছিল আৰু তাক লৈ বহুত চিন্তাত পৰিল দিয়া ৰিজাল্ট কেনে হ'ল বিজন নাই দে মোৰ গেছি দে মোৰ নাই মোৰ লাইফ বৰবাদ কি কওঁ এই নাই দিয়া মোকতো ভাল হয় ভাল নেকি তোৰ কি নাই দে মোৰ গেছি দে মোৰ এনা গেছি মোৰ লাইফ
কিবাকে পাছ কৰিছোঁ আৰু কি কৰোঁ মই তাকে ভাবি আছোঁ ঐ ইফালে ইফালে ৰিজাল্ট কি হ'ল মোৰ হেৰিও ষ্টাৰে কিন্তু সেই মেট্ৰিকতছে পাৰ্চেণ্ট বেছি হৈছে ঠিকে আছে তোৰ মই কি ক'ম আৰু কি হৈছে নাই যে মই বিৰাট পাইছোঁ হা বিৰাট পাইছোঁ মেট্ৰিকত চাব আহিছে মেট্ৰিকত চাই বহুত পাইছোঁ বহুত থাৰ্ড পালোঁ এটা এই তই গাঁৱৰ সন্মান খাতে হৈছে আমাৰ এই কি বা হ'ল এতিয়া দেউতাই হেৰি কৰে ইমান হেৰি কৰিছে মানে টেনশ্যন নলবি যা কি বেয়া লাগছে দেউতাৰ ইমান কষ্ট কদাল মাৰি কিনে তোক পঢ়ি আছে মই কি কৰিম তই নিজে কৈছোঁ নাখাবি কৈছো তই কি কৰিম এইবোৰ চিন্তাতে সি মদ ভাঙি খোৱা বেছি কৰি দিলে আৰু লাহে লাহে সি পাগলৰ দৰে হৈ পৰিল সি কোনেও ভাল নোপোৱা হৈ গ'ল আৰু সি বহুত অকলশৰীয়া হৈ পৰিল অৱশেষত সি মানসিকভাৱে বহুত ভাগি পৰিল আৰু ইয়াত আত্মহত্যা মানুহে জীয়াই থকা সময়খিনিত মানুহক যিখিনি গুৰুত্ব দিব লগা আছিল সেইখিনি নিদিয়াৰ ফলত মানসিক চাপত পৰি আমাৰ সমাজৰ পৰা বহুত মানুহ আত্মহত্যা কৰি মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছে গতিকে ৰাইজৰ ওচৰত এটাই অনুৰোধ যে আমি সেইখিনি মানুহক ঠাট্টা কৰাৰ পৰিৱৰ্তে তেওঁলোকক বুজোৱা উচিত কেনেদৰে আমাৰ মানসিক ৰূপে ভাগি পৰা মানুহখিনি নতুন জীৱন দিয়াৰ বাবে অৰিহণা যোগাব পাৰোঁ তাৰ বাবে চেষ্টা কৰা হৈছে।